ক্ৰিচেণ্ট একাডেমী মুকলি প্ৰেক্ষাগৃহত প্ৰিয়ম ডিভাইন ডেন্সাৰ্ছৰ উদ্যোগত বিহু কৰ্মশালাৰ সামৰণি। হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন। ঢোল পেপাৰ মাতত চৌদিশে গুঞ্জৰিত হৈছে বহাগ অহাৰ বাতৰি। যোৰহাট ক্ৰিচেণ্ট একাডেমী মুকলি প্ৰেক্ষাগৃহত প্ৰিয়ম ডিভাইন ডেন্সাৰ্ছৰ সৌজন্যত তৃতীয় বছৰৰ বাবে বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে। কৰ্মশালাৰ সমল ব্যক্তি তথা মুখ্য প্ৰশিক্ষক হিচাপে স্বনামধন্য লোকশিল্পী ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত লোকনাচ শিতানত জুনিয়ৰ ফেলোশ্বিপ বঁটা প্ৰাপক মাধুৰিমা বৰুৱা, সহ প্ৰশিক্ষক হিচাপে ঢোলত উজ্জ্বল বৰা আৰু বিহুৱতী অলিম্পিয়া বৰা। 200ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিক অভিভাৱকসকলেও বিহু নাচৰ প্ৰশিক্ষণ লৈ অনন্য মাত্ৰা প্ৰদান কৰে। প্ৰশিক্ষণৰ অন্তত আজি সামৰণি অনুষ্ঠানত বৰুৱাই আঁত ধৰাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰিচেণ্ট একাডেমীৰ স্বত্বাধিকাৰী চন্দাননী বৰুৱা। প্ৰিয়ম বৰুৱাই আঁত ধৰাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰিচেণ্ট একাডেমীৰ স্বত্বাধিকাৰী চন্দাননী বৰুৱা, লোকশিল্পী বাবুল বৰাকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। মাতৰ একেবাৰে অৱস্থা কাঢ়ি লৈ গৈছে। ঐ নাম ডাঙৰ শিল ৰে ঐ খাকু, ঐ আই মোৰ নাচনী, ঐ পিতাই মোৰ ঢুলীয়া, ঐ নানাচি কেনেকৈ থাকোঁ। উদ্যোক্তা আছে, উদ্যোক্তা সকলে ক'ব, আৰু আমাৰ উজ্জ্বল আছে, উজ্জ্বলে ক'ব। সকলোকে এই নিউজ চেনেলৰ জৰিয়তে ৰঙালী ওলগ যাচিছোঁ। প্ৰিয়ম ডিভাইন ডান্সৰ উদ্যোগত যি বিহু নাচৰ আখৰা কৰ্মশালা হৈছিলে, আচলতে আমি প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আমি তেওঁলোকক বিহুৰ যি ব্যাকৰণ সেইখিনি শিকাবলৈ চেষ্টা কৰিছোঁ। কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে সেইখিনি ধৰক অভিভাৱকসকলে চাইছে, দেখিছে। আৰু আমি ভাবোঁ যেনেকৈ এইদৰে ওলাই আহিছে শিশুসকলৰ অভিভাৱকসকলে যেনেকৈ নিজৰ মূল্যৱান সময়খিনি লৈ মেলি তেওঁলোকে উলিয়াই নিছে, ঠিক এনেদৰে আগলৈও লৈ আহক, তেওঁলোকৰ মনোভাৱখিনি বহল কৰক, তাৰেই আমি কামনা কৰিছোঁ। আগন্তুক ৰঙালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয়ম ডিভাইন ডান্সৰ উদ্যোগত এইটো তৃতীয় বৰ্ষৰ বাবে বিহু নাচ কৰ্মশালাৰ আয়োজন কৰিছিল 2 এপ্ৰিল তাৰিখৰ পৰা, আৰু খুব সুন্দৰকৈ আচলতে আজি সামৰণি অনুষ্ঠান হৈ আছে। আৰু ইয়াতে প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিকিলে, ছাত্ৰীয়ে বিহু নাচ শিকিলে, আৰু জাতীয় কৃষ্টিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যিকণ আমাৰ সম্যক জ্ঞানে তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰিলোঁ। ইয়াতে প্ৰিয়ম ডিভাইন ডান্সাৰৰ আমাৰ স্বত্বাধিকাৰী আছে, তেখেতে আপোনালোকক জনাব আচলতে ইয়াত শিকাৰুসকলে কেনেকৈ পদচালনা কৰিব, কেনেকৈ বিহুটো নাচখন নাচিব, সেই ওপৰত তেওঁলোকক আমি যিকণ পাৰোঁ আমি শিকালোঁ। ইয়াতে মোৰ সহযোগী শিল্পী হিচাপে অলিম্পিয়া আছিলে, আমাৰ বিকি আছিলে, উজ্জ্বল আছিলে, আৰু আলোককৃষ্ণ দত্ত আছিলে। আমি সকলোৰে সহযোগত আচলতে এইটো আছিলে 6 দিনীয়া কৰ্মশালা আছিলে, আজি 6 দিনৰ অন্ত পৰিছে, আৰু ইয়াতে আমি যিমানখিনি পাৰোঁ তেওঁলোকক আচলতে নাচখিনি আগুৱাই নিবলৈ চেষ্টা কৰিলোঁ। আৰু এই সুযোগতে আপোনালোককো ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক ৰঙালী বিহু সকলোকে কৈছে। বছৰৰ দৰে এই বছৰো আমি খুব নিষ্ঠা আৰু খুব আশাৰে আমাৰ এই বিহু কৰ্মশালাখনি 2 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰত্যেক বছৰৰ দৰে মাধুৰিমা বাই আমাক এইবাৰো লগ দিছে, ইমান ধুনীয়াকৈ শিকাইছে। এই 5টা দিনত শিকাই আজি 6 নম্বৰ দিন, আৰু আজি তেওঁলোকে সুন্দৰকৈ নিমন্ত্ৰিত অতিথি বিশিষ্ট ব্যক্তিসকলৰ আগত নৃত্য পৰিৱেশন কৰিলে। বিহু নাচখন আচলতে খুবেই এখন টান নাচ, কিন্তু পাঠ্যক্ৰম হিচাপেও যিহেতু আগবঢ়াই দিয়া হৈছে, গতিকে সেইকাৰণে মই বিচাৰোঁ যে মোৰ ছাত্ৰীসকল যাতে পিছ পৰি নাথাকক, তেওঁলোকেও আমাৰ সমাজখনত যি আমাৰ সাংস্কৃতিক বিষয় প্ৰত্যেকটো যাতে জানক আৰু সাংস্কৃতিবান হওক, আৰু তেওঁলোকে যাতে বিহু নাচখন কেনেকৈ নাচিব লাগে একদম সঠিক ব্যাকৰণৰ সৈতে শিকক। আৰু সেইবাবে আমি প্ৰত্যেক বছৰে মাধুৰিমা বৰুৱা বাইদেউকে আমি নিমন্ত্ৰণ কৰি আনো। আৰু মোৰ পূৰ্ণ বিশ্বাস যে মোৰ ছাত্ৰীসকলে বা আজি ইয়াত যোগদান কৰা প্ৰত্যেকগৰাকী ছাত্ৰীয়ে খুব সুন্দৰকৈ কেৱল বিহু নৃত্যই নহয়, ঢোল বাদনৰ সৈতে কেনেধৰণে নৃত্য পৰিৱেশন কৰিব লাগে, কি ধৰণে জাপি নাচ কৰিব লাগে, কি ধৰণে পেপাৰ লগত নাচিব লাগে, কি ধৰণে কাঁহী নাচ কৰিব লাগে, গোটেইখিনি শিকিছে। আৰু তেওঁলোক মই ভাবিছোঁ যে খুব সফল পৰিসমাপ্তি হৈছে। এই সময়কণ আচলতে বছৰটো খুব ফূৰ্তিৰ সময় হয়, গতিকে অকল শিকাৰ লগতে আমি খুব ফূৰ্তিও কৰিলোঁ।